हेलो गाइस আজি আমি বলবমৰ ওলাই আছো তিনজন প্ৰায় 50-60 কিলোমিটাৰ এটা টাৰ্গেট লৈছো যাতে কমপ্লিট কৰিব পাৰো আমি প্ৰথম ইয়াত হোমটো চাইলিয়া ইয়াত ডিকি মেডি পছন্দ মেডি এয়া মই এয়া ৰাতি 10টা মান বাজি আছে 10টা মানে এতিয়া বাজে 11টা 11টা বাজিছে আমি আহি আছো আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ আমি বৰ্তমান আহি বিষ্ণু মন্দিৰ পাই গৈছো চাওক বিষ্ণু মন্দিৰ পৰিৱেশ মোবাইলটো বলবো মোবাইলটো তো লব লাগিলে পছন্দ কৰি আমি আহি বৰ্তমান জাগৃত দেওশাল মন্দিৰ পাই গলো আমি এতিয়া দেওশাল মন্দিৰৰ পৰা যাম ডাইৰেক্ট শিৱকুণ্ড পিছদিনাখন ৰাতিপুৱা আহোঁতে আমাৰ ৰাতিপুৱাই গ'ল কাৰণ কিয় আমাৰ দেওশালৰ পৰা শিৱকুণ্ড যোৱা ৰাস্তাটোলৈকে প্ৰায় 20 কিলোমিটাৰমান আছে কাৰণ কিয় ধৰ্মতলৰ পৰা জাগৃত 24 কিলোমিটাৰ আছে জাগৃতৰ পৰা ঠিক আমচৰিলৈ প্ৰায় 20 কিলোমিটাৰ হ'ব লাগে মোৰ সম্ভৱ আমচৰি ৰাস্তাটো প্ৰাকৃতিক পৰিৱেশ ভাল যদিও তাৰ ৰাস্তাটো কিমান ভয়ানক সেইটো সকলোৱে জানে তাত বনৰীয়া হাতী খুব ঘনাই ওলাই থাকে কিবা কাৰণত ওলালেও আমি দৌৰিবই নোৱাৰিম বহুত ৰিক্সত গৈ আছো আমি আকৌ আহি পোনে আমি শিৱকুণ্ড পালোহি ৰাস্তাত আহি থাকোঁতে বহুতো ঘাট প্ৰতিঘাত হৈছে যদিও ভিডিঅ' দিয়া হোৱা নাই নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব শিৱকুণ্ডতে অলপ আমি গা ধুলোঁ বিয়াত এলাহ মোৰ লাগিছে ক্ষমা কৰিব ঘৰত আহোঁতে ভিডিঅ' কৰা নহ'লে থেংক ইউ